जनाय गान्धी गेलेग्रा फोथाराव दिनैनिफ्राय गेम फेस्टिवल जागायबाय। जनाय गान्धी गेलेग्रा फोथाराव दिनै फुं समनिफ्रायनो गेम फेस्टिवलखौ जागायहांबाय। हाबाफारि बायदि फुंबिलिनि समाव फिरफिला बिरहोयो जनाय गामि पन्चायतनि आफादगिरि जयन्त बरा बिथाङा आरो जनाय जिल्ला परिषदनि एमएलए भुवन पेगुआ फेस्टिवलखौ बेखेवनानै होयो। बे गेलेनायाव जनाय गामि पन्चायतनि सिङाव थानाय 3000 फरायसुला फरायसुलिफ्रा मुं थिसनदों। मख'नो गोनांदि आसाम सरकारा गामियारि ओनसोलाव थानाय गेलेगिरिफोरखौ जौगाखांहोनायनि थांखिजों गेम फेस्टिवल 2023-24 मुङै रायजोआव मिथिसार होनायनि थांखि लादों। गामि ओनसोलाव थानाय गथ'फोरखौ जौगाखांहोनायनि अरायबो खामानि मावलांगोन आसाम सरकारा। दिनै बे गान्धी गेलेग्रा फोथाराव जागायनाय गेम फेस्टिवलाव बिजाथि भुवन पेगुजों लोगोसे जनाय जिल्ला परिषदनि सोद्रोमा अतुल पेगु आरो जनाय जिल्ला बेंगिरि सन्तनु गगৈ बिथांमोनहा बाहागो लाफायो। मैं पोनप्रथमे आमार मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा डांगरियाक धन्यवाद ज्ञापन करिছোঁ जे आमार गाँवत लुकाई थका जिखिनि प्रतिभा आगतो प्रतिभा आছিলে एতিয়াও আছে खाली एटु परिकल्पितभावे एकेबारे गाँव पर्यायर पर पंचायत पर्यायत याते भालके प्रतियोगिता पाति तारपिছত समष्टि भित्तिक प्रतियोगिता पाति तारपिছত जिला भित्तिक प्रतियोगिता पाति जे এই যে গাঁৱৰ प्रतिभाখিনিক ওলাই লৈ আহি राज्यिक पर्यायत राष्ट्रीय पर्यायत और आंतरराष्ट्रीय पर्यायলৈকে নিয়াৰ কাৰণে আগত কোনো এনেকুৱা পৰিকল্পনাৰ প্ৰচেষ্টা নাছিলে কিন্তু অসম চৰকাৰে এইবাৰ এই খেল মহাৰণ পাতি মেলি যেটো প্ৰচেষ্টা চলাইছে মই ভাবো আজি মই উদ্বোধন কৰি আৰু ইয়াৰ যিখিনি প্ৰতিযোগী আহিছে আপুনি আচৰিত হ'ব ধেমাজি জিলাত 26000তকৈও অধিক ৰেজিষ্ট্ৰেচন হৈছে আৰু এটা পঞ্চায়ত আমাৰ জুনাই গাঁও পঞ্চায়তত 3000তকৈও অধিক प्रतियोगिताय रेजिस्ट्रेशन करिছে एटुए कि हुचाइছে जे खूब पजिटिव आमार समाजटो उठी अहा प्रजन्म खूब पजिटिव और এই पजिटिव এই उठी अहा प्रजन्মৰ পৰা গ্ৰাম্য অঞ্চলৰ পৰা আৰু নতুনকৈ হিমা দাস ওলাব আৰু লভলিনা বৰগোহাঁই ওলাব আৰু দেশৰ নাম কৰিব আৰু আমাৰ বিশ্বত আমাৰ অঞ্চললৈ গৌৰৱ কৰি আনিব আৰু মই ভাবো যে এনেকৈ যদি যুৱ সমাজক যদি সংগঠিত কৰি খেলৰ মাধ্যমেৰে সংস্কৃতিৰ মাধ্যমেৰে যদি সংগঠিত কৰি আগুৱাই লৈ যাওঁ মই ভাবো যে এটা ড্ৰাগছ ফ্ৰী एलकहल फ्री सोसाइटी এটা গঢ় ল'ব আৰু এইটোৱে এটা সবল অসম গঢ়াৰ কাৰণে সদায় কামত আহিব। আজি খেল মহাৰণ হিচাপে আমাৰ সমগ্ৰ অসমৰ লগতে জুনাই যি মুকং চেলেক্ট জনজাতি উন্নয়ন খণ্ডটো আৰম্ভ হৈছে। জনজাতি উন্নয়ন খণ্ডৰ হিচাপে 15 তাৰিখলৈকে চলি থাকিব। আজি আৰু কাইলৈ জুনাই পঞ্চায়তৰ যিখিনি লোৱা হৈছে আৰু মুঠতে আমাৰ উন্নয়ন খণ্ডটোত 17000তকৈ ওপৰত খেলুৱৈ অংশগ্ৰহণ কৰিব বুলি তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিছে আৰু আমি যথেষ্ট উৎসাহিত তেওঁলোকৰ যিটো উৎসাহ দেখি আৰু গতিকে সকলোকে শুভেচ্ছা থাকিলে আৰু আশা ৰাখিছোঁ এনেধৰণে এয়া এটা প্ৰাৰম্ভিক খোজ ইয়াৰ পাছতো তেওঁলোকে দুপটুপে যাতে আগবাঢ়ি যায় আৰু তেওঁলোকৰ পাছৰ প্ৰজন্মৰ কাৰণেও তেওঁলোকে নিজৰ কাৰণেও আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আৰু তেওঁলোকে যাতে অনুপ্ৰেৰণা হৈ উঠে। গোটেই অসম জুৰি পঞ্চায়ত ভিত্তিত তাত গ্ৰাম্য অঞ্চলত থকা প্ৰতিভাসমূহ ওলাই আনি কিনি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে ওলাই আনিবৰ কাৰণে খেলুৱৈসকলক খেল মহাৰণ বুলি কিনি এটা আৰম্ভ কৰিছে আৰু আজি গোটেই অসমতে 1 নৱেম্বৰৰ পৰা খেলটো আৰম্ভ হৈছে। আজি জুনাই পঞ্চায়তত জুনাই ব্লকৰ অন্তৰ্গত জুনাই পঞ্চায়তত আজি এই খেলটো আৰম্ভ হৈছে। জুনাই গাঁও পঞ্চায়তৰ যোগেদি ইয়াতে দৌৰ নাচ সংগীত বিভিন্ন ধৰণৰ আহিব। খেল মহাৰণ আৰু খেল মহাসংগ্ৰাম দুটা পাৰ্ট কৰিছে। আজিৰ পৰা খেল মহাৰণটো আৰম্ভ হৈছে। গতিকে আশা ৰাখিছোঁ এই অসম চৰকাৰৰ এই প্ৰচেষ্টাই আমাৰ গ্ৰাম্য অঞ্চলত থকা প্ৰতিভাসমূহক ওলাই আনি কিনে একোজন ভাল খেলুৱৈ সৃষ্টি কৰিব। গতিকে সকলোলৈকে শুভেচ্ছা জনালোঁ আৰু সুকলমে যাতে খেলটো সমাপন হয় তাৰ কাৰণে ধন্যবাদ সৃষ্টি। बङाइगाव मेरिडियान किया मटर शोरूमा नोंथांमोननि थाखाय लानानै फैदों बाम्पार अफार। नोंथांमोना सोरबाफोर मेरिडियान किया मटर शोरूमनिफ्राय गारि बायनो गोसो दं अब्ला बङाइगाव थांनानै बायहैनो हागोन। बे बाम्पार अफारफोरानो जाहैबाय सेल्टस गारियाव 1,20,000, क्लेरेन्स गारियाव 1,50,000, सनिक गारियाव 50,000सिम खम बेसेनाव मोननो हागोन।
नोंथांमोना गोसो गुदुं अब्ला थाबैनो नैबे जानबुं नङाव सुलाद लाहरनो हागोन। जानबुं अनजिमायानो जाबाय 0629 213 4455।